নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে খবৰ ভালনে? তো পোনপ্ৰথমে সকলোকে হেপী দুৰ্গা পূজাৰ সপ্তমী। এনে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। তো আমি এতিয়া গৈ আছোঁ বিশ্বনাথ চাৰিআলি। ৰাতিপুৱা পূজা চাবলৈ গৈ আছোঁ। তো ব'লক সকলোকে দেখাম। মানে পূৰা 6-7 কিলোমিটাৰ 8 কিলোমিটাৰ চাইকেল মাৰি আহিলোঁ। চ' বহুত গৰম উঠি গৈছে। তো সেইকাৰণে পূৰা ঘামি গৈছোঁ অলপ। তো ব'লক সকলোকে লগ পাই আছোঁ বিশ্বনাথ চাৰিআলিত। চলো। এইফালে পিছত লগৰীয়া চব মুখত কি সোমাই গৈছে। তো আপোনালোকে মোক এনেদৰে মৰম ভাল পাই যাব, তেতিয়া মই ভিডিঅ' বনাই দি থাকিম সকলোকে। আহি আমি বিশ্বনাথ চাৰিআলি পাই গ'লোঁ। তো ব'লক বিশ্বনাথ চাৰিআলি পাৰ হৈ যাওঁ পূজা চাবৰ কাৰণে। विश्वनाथ चारियाली में स्वागत है आपका। तो चलो। तो ये যাওক বম পেণ্ডেল বনাইছে পুৰা। তো বলকচোন ভিতৰৰ পৰা অলপ বলক অলপ ওপৰৰ পৰা আহোঁ। পুৰা বম পেণ্ডেল বনাইছে। এইফালে জিৰণি, ওপৰত মাইক লাইট। তো এইটো বয়জৰ, এইফালে লেডিছৰ। তো বলকচোন সোমাই যাওঁ। কৃষ্ণ কৰি পোনপ্ৰথমে চেণ্ডেলটো জোতাযোৰ সলকাই লওঁ মই। বলক ববা সাংগ ষ্টেপ। তো ফ্ৰেণ্ডছ চাওক না কিমান ধুনীয়া লাগিছে। এইফালে চাওক গোসাঁই। তো ভিউ এটা চাওক ওপৰৰ পৰা তল চাইডৰ। মোৰ ওপৰত আছোঁ। এইকেইটা লগৰকেইটা ৰখি আছে। তো ফ্ৰেণ্ডছ এইফালে আমি আহি আৰু এখন পূজা পাৰি পালোঁ। তো সোমাই আহিলোঁ লাহেকৈ মোৰ পিছফালে। তো বলকচোন অলপ ওচৰৰ পৰা আহোঁ নে কি? বলক পূজাই আৰু এতিয়া পূজা। এইখন হ'ল বিনাপানীৰ দুৰ্গা পূজা। সকলোৱে মা দুৰ্গাৰ কাৰণে এটা লাইক কৰি দিয়ক আৰু এটা ছাবস্ক্ৰাইব কৰি দিয়ক যিসকলে কৰা নাই মা দুৰ্গাৰ কাৰণে। চাওকচোন মা দুৰ্গাই কেনেকৈ তোক বধ কৰিছে। তো বলক যাংগো বেলেগ এখন পূজা চাংগো আকৌ। ফ্ৰেণ্ডছ আমি আহি বিশ্বনাথ চাৰিআলি আমবাৰী পাই গ'লোঁ। এইফালে টাউন কমিটি পূজা পাৰি। এইফালে মুখ ওলোৱাই নাই, পূজা কৰিলে মুখ ওলাব। বামুণ অহাই নাই। চ' ৰাতিপুৱাই আহিছোঁ। ৰাতিৰ ভিডিঅ' পাই যাব, ৰাতি পূজা ভিডিঅ' কাইলৈ পাই যাব। মই আগতেও কৈ আছোঁ। তো বলক হাটখোলা পূজা বাৰীত যাওঁ আকৌ। এইফালে কলেজত হাটখোলা পূজা বাৰী। তো ইয়াতো গোসাঁই মুখ ওলোৱাই নাই। তো অলপ চাই লওক আপোনালোকে বেক কেমেৰা দি। মুখ ওলোৱাই নাই।
বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। তো ভিডিঅ'টো চাই যদি আপোনালোকে জীৱনত অকণমান হ'লেও আনন্দ উপভোগ কৰে তেনে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু যদি মোৰ চেনেলত নতুনকৈ অহা কোনোবা আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এনেধৰণে নতুন নতুন ভ্লগ চাবলৈ পাই যাই থাকিব। তো অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই বাই, টাটা। এটা শ্বট লৈ লওক ধুনীয়া 360 ভিউ এটা লৈ লৈছোঁ। তোমাৰ জন্মদিনা আছিল বুদ্ধ পূৰ্ণিমা মোৰে জন্মদিনা আছিল অমাৱস্যা সেই দেখি মেনকা তুমি হলা